সো ৱেলকাম টু মাই ইউটিউব চেনেল গোবিন্দ ফোন। গতিকে আজিও আহিছোঁ মই এটা নতুন ভিডিঅ' লৈ। জাষ্টিছ ফৰ জুবিন দা বুলি লিখি ফেচবুকৰ পেজ ফুল কৰি দিলোঁ। 1.5 মিলিয়ন হ'বলৈ বেছি বাকী নাই। তথাপিও গুৰুত্বহীন হৈ আছে কিয় বিষয়টো? ৰাজনীতিৰ আওতালৈ কিয় নিব খুজিছে জুবিনদাৰ এই ন্যায়িক প্ৰক্ৰিয়াটো? বিভিন্ন দল সংগঠন আজি দিব নোৱাৰে, ইটো দলে দিব জুবিনদাক ন্যায়। হোৱাট ইজ দিছ? এইবিলাক আমি অসমীয়া ৰাইজে এইবিলাক আমি কেতিয়াও বিচৰা নাই। আমি কোনো দল সংগঠনত আমি জড়িত নহয় বা আপুনিও নহয়, কিন্তু আমাক লাগে ন্যায়। আমি জানিব বিচাৰোঁ যে আচলতে জুবিনদাৰ লগত হৈছিল কি? এটা ইমান সহজ সৰল এটা মহানায়ক, আমাৰ হিয়াৰ আমঠু আজিও ভালকৈ শুব পৰা নাই। আজিও জুবিনদাৰ ফটোখন দেখিলে আজিও চকুলনি কৰে, আজিও বুকুখন বিষাই যায়। প্ৰত্যেকজন অসমীয়াই যেতিয়া মোবাইলটো চুৱে, জুবিনদাৰ গান বাজে চকুৰ আগত, কাণত যেতিয়া জুবিনদাৰ গানবিলাক বাজে, প্ৰত্যেকজন অসমীয়াই বুকুখন বিষাই যায় আৰু খং উঠি যায় ব্ৰেইনবিলাকত। সেইটোতো চবেই গম পাইছে, চবেই আৱেগ, সকলোৰে আৱেগ অনুভূতি আছে। গতিকে দিনবিলাক কিয় ইমান আমাক কিয় হেতালি কিয় খেলি আছে? আমাৰ প্ৰত্যেকজন অসমীয়াৰ আৱেগৰ লগত কিয় এনেকুৱা হৈ আছে কথাবিলাক? গৰিমা বৌৱে বাৰে বাৰে চৰকাৰক ৰিকুৱেষ্ট কৰি আছে। মোক কিয় ক'বলৈ টান পাইছে যে আচলতে হৈছিল কি? তেওঁ কিমান আৱেগিক হৈ বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছে। আচলতে কিয় কথাখিনি তেওঁ ক'ব বিচৰা নাই? আচলতে জুবিনদাৰ লগত হৈছিল কি? যিকেইটা অভিযুক্ত আছে সেইকেইটাকতো বাটৰ কুকুৰেও কামৰাব পাৰে, সেইকেইটাতো ওলাবাতো নোৱাৰে। সেইটো চবেই জানো, আমিও জানো, আপুনিও জানে। সেইকেইটা বাটৰ কুকুৰ হ'লেও কামৰাব, দেখিলেই কামৰাব তাহাঁতক, সেইটোতো চবেই জানে। কিন্তু আমি জানিব লাগিব আচলতে জুবিনদা কিয় এনেকুৱা জুবিনদাৰ লগত অন্যায় হ'ল। জুবিনদা জীয়াই থাকোঁতেও ৰেকৰ্ড কৰিছিল, বিশ্ব ৰেকৰ্ড, আৰু মৰাৰ পিছতো তেওঁ ৰেকৰ্ড হৈয়ে থাকিল, এতিয়ালৈকে হৈয়ে আছে। গতিকে সেইজন মহানায়ক, যাৰ কাৰণে ৭ আগত ১৩ নদীৰ সিপাৰৰ পৰা জুবিনদাৰ ন্যায়ৰ বাবে চৰকাৰক আহ্বান জনাব লগা হৈছে। ইমান দুখৰ বিষয় এটা যে ৭ আগত ১৩ নদী সিপাৰৰ পৰা জাষ্টিছ ফৰ জুবিনদা বুলি বিদেশী আহ্বান জনাব লগা হৈছে চৰকাৰক। গতিকে চৰকাৰলৈ এটাই অনুৰোধ, এই বিভিন্ন দল সংগঠনে ৰাজনীতি নকৰিব, জুবিনদাৰ লগত অন্ততঃ জুবিনদাৰ এই ন্যায় প্ৰক্ৰিয়াটো ৰাষ্ট্ৰীয় পৰ্যায়ত নি একদম চূড়ান্ত এটা ন্যায় প্ৰক্ৰিয়া যেন প্ৰদান কৰি, যিটো দলেই নকৰক কিয়, আমি মুঠতে দিয়ে আমাক ন্যায় লাগে। জুবিনদাৰ লগত আচলতে হৈছিল কি প্ৰত্যেকজন অসমীয়াই জানিব বিচাৰে। যেতিয়ালৈকে আমি বুজি নাপাম বা জানিব নোৱাৰিম জুবিনদাৰ লগত আচলতে হৈছিল কি, আমি একদম ভালকৈ জীয়াই থাকিব নোৱাৰোঁ। আমাৰ আমি কি ক'ম আৰু, এইটো আৰু প্ৰত্যেকজন অসমীয়াই জানে। গতিকে জুবিনদাৰ নামত যেন ৰাজনীতি নহয়, এইটোৱেই অনুৰোধ। প্ৰত্যেকজন অসমীয়াৰ হৈ অনুৰোধ জনালোঁ, জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো যে এটা চূড়ান্ত সুকলমে হয়, তেওঁ ন্যায় পায়, আৰু জুবিনদা ন্যায় পাব। যদি ইন কেছ চৰকাৰে দিব নোৱাৰে, প্ৰকৃতিয়ে কিন্তু দিব, সেইটো কিন্তু বিশ্বাস আছে। প্ৰকৃতিয়ে জুবিনক, যিহেতু প্ৰকৃতিয়েও জুবিনক ভাল পাইছিল, গতিকে এনেকুৱা নহয় জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো এনেকৈ ৫ বছৰলৈকে পিছুৱাই যাওক, এনেকুৱা নহওক। গতিকে অতি সোনকালে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো এটা চূড়ান্ত দিশত পৰিণত হওক। গতিকে জয় অসম, জয় জুবিনদা।